নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি আহি পেলাই কলকাতাত পাই গ'লোহি আৰু আমাৰ ফ্লাইটখন অকণমান লেট হোৱাৰ কাৰণে হোটেল ল'বলগীয়া হ'ল। এতিয়া আমি হোটেলৰ পৰা ওলাই পেলাই এতিয়া কলকাতা চহৰখন অলপ ফুৰিম বুলি ভাবিছোঁ আৰু লগতে আপোনালোককো দেখাম বুলি ভাবিছোঁ। ব'লক একেলগতে যাওঁ, কলকাতা চহৰখনো চাওঁ আৰু ময়ো চাই লওঁ। এয়া আমাৰ হোটেলৰ পৰা এয়া ওলাইছোঁ। আগত গাড়ী আছে, গাড়ী হোটেলৰ পৰাই দিছে। গাড়ীতে আমি গৈ পেলাই যিমানখিনি পাৰোঁ আপোনালোকক কথা কৈ বা ব্লগ বনোৱা তেনেকুৱাকৈও দেখাবলৈ চেষ্টা কৰিম আৰু কিছুমান আপোনাৰ ফটো ভিডিঅ'টো দেখাম। ঠিক আছে বন্ধুসকল, ব'লক তেতিয়াহ'লে আমি সকলোৱে একেলগতে মিলিজুলি কলকাতা চহৰখন উপভোগ কৰোঁ। এখন দেখিছে হাওৰা ব্ৰিজ। আমাৰ হোটেলৰ পৰা বৰ বেছি দূৰ নহয়, আপোনাৰ মেক্সিমাম 5 কিলোমিটাৰমান হয়। আৰু ইয়াৰ পৰা আপোনাৰ হোটেলৰ পৰাই আপোনাৰ গাড়ীখন অলৰেডি বুকিং কৰি দিছে। যিকেইটা যিখিনি মানে দেখাবলগীয়া আছে সেইখিনি সোনকালে দেখাব। হাতত সময় বহু বেছি নাই, আপোনাৰ 4 ঘণ্টামান আছে। 4 ঘণ্টাত আপুনি কমপ্লিট ঘূৰি পেলাই আদায় কৰিব লাগিব। তাৰ পাছত আকৌ এয়াৰপৰ্টলৈ যাবগৈ লাগিব। তাকে ব'লক এইখনে বহুতখিনি জেগা ঘূৰি এতিয়া বৰ্তমান আমাৰ টাইম আহি গ'ল অসমলৈ ঘূৰি যোৱা। এয়া বৰ্তমান আমি নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় এয়াৰপৰ্টত আমি বৰ্তমান আহি উপস্থিত হৈছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইটো ফ্ৰণ্ট মেইন গেট। দেখিবলৈ বিৰাটেই ভাল। আৰু ইয়াত আগতেও আপোনাৰ আগৰ ভিডিঅ'টো আপোনালোকক ভিতৰৰ সবিশেষ দেখাইছিলোঁ, কিন্তু আজিও যিমান দূৰৰ
আমি বৰ্তমান আহি পেলাই এয়াৰপৰ্টৰ ভিতৰ ভাগত উপস্থিত হৈছোঁহি। এয়া চাওক ভিতৰ ভাগৰ দৃশ্য। আপোনালোকে এয়াৰপৰ্টৰ ভিতৰত আছে নে ক'ৰবাত শ্বপিং মলৰ ভিতৰত আছোঁ কোনো ধৰিব নোৱাৰে। ইয়াত আপোনালোকক যি দৰকাৰী সকলোখিনি বস্তু ইয়াতে পোৱা যাব। আপোনাৰ খোৱা বস্তুৰ পৰা আদি কৰি গাত লগোৱা ক্ৰীম, কাপোৰ কানি, আপোনাৰ জোতা চেণ্ডেলৰ পৰা আদি কৰি সকলোখিনি ইয়াতে এভেইলেবল আছে। আৰু মানে ভাবিব নোৱাৰে আপুনি বৰ্তমান মই এয়াৰপৰ্টৰ ভিতৰত আছোঁ নে আপোনাৰ কোনোবা ডাঙৰ শ্বপিং মলত আছোঁ। ইয়াত আপোনাৰ সকলো ব্ৰেণ্ডে আছে। এইটো চাওক ইউনাইটেড, লিভিয়েন, এইটো হেৰি চাগে এইটো লেডিছৰ হয়। তেনেকৈ সৰু সৰু বহুতখিনি ব্ৰেণ্ডো আছে, বহুত ভাল মানে বহুতেই ভাল। আপোনাৰ বহুত ডাঙৰ এয়াৰপৰ্ট। আৰু ঠিক আছে ব'লক, ময়ো আকৌ চাই গৈ থাকোঁ। ভিডিঅ'টো বৰ বেছি দীঘলে হৈ গৈ আছে। ইমানো বৰ বেছি দীঘল নকৰোঁ বুলি ভাবি গৈও স্কিপ কৰি গৈও এতিয়া বহুতখিনি দীঘল হৈ গ'ল ভিডিঅ'টো। ব'লক একেলগতে মহলটো বা এয়াৰপৰ্টটো একেলগতে চবেই চাই দিওঁ। এখন KFC, পিজ্জা হাট, কমপ্লিট বস্তুৱেই আছে ইয়াতে। ঠিক আছে বন্ধুসকল, ভিডিঅ'টো বৰ বেছি দীঘল নকৰোঁ বুলি ভাবি গৈ থাকিও দেখোন আপোনাৰ আদায় নোহোৱা হৈছে। ইমানেই ভাল লাগিছে যে ভিডিঅ' বন্ধ কৰিবলৈ মন যোৱা নাই। তাকে ব'লক চাই থাকোঁ। ব'লক এতিয়া আমি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। এতিয়া অলপ টাইম আছে আমাৰ হাতত, খোৱা বোৱা অলপো কৰি লওঁ। ঠিক আছে বন্ধুসকল, আকৌ লগ পাম নেক্সট ভিডিঅ'ত। এইবাৰ লগ পাম চাগে আপোনালোকৰ সকলোকে অসমত বেলেগ এটা ভিডিঅ'ত। ধন্যবাদ, লগ পাই ভাল লাগিল। আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ' চাই ভাল পাইছে তেওঁলোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যদি পাৰে এবাৰ লাইক কৰিব আৰু কমেণ্টো কৰিব। আৰু যদি নতুন কোনোবাই চাই আছে তেতিয়াহ'লে যদি আপোনালোকে বেয়া নাপায় এবাৰ ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো আৰু অকণমান আগবাঢ়িবলৈ সুবিধা কৰি দিব। ধন্যবাদ, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাই আছোঁ।